ডাঙৰ গতিকে দিল্লীত আমি 25,000 আমি ল'ৰা ছোৱালী লৈ যাম তেতিয়া যিসকল আজি আহিব পৰা নাই তেওঁলোকক আমি আহিব পাৰিম এটা গৌৰৱময়ৰ কথা হেল্ল' বন্ধুসকল পূৰ্ণিমা অফিচিয়েল অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাগে গমেই পাইছে গোটেই অসমখনতে মেঘা ঝুমুৰৰ গোটেই সমাগম হৈ আছে ঢোলৰ মাত ঢোলৰ চেও আৰু আজি আমি সকলোৱে যাতে হিমন্ত বিশ্ব শৰ্মা মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই সুযোগটো আমি তেখেতৰ বাবে পাইছোঁ আজি থাৰ্মেলটো চাই আপোনালোকে চাগে গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনিছে আৰু আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ যিসকলে পাৰ্টিচিপেট কৰিবলৈ সুযোগ পাইছে আমাৰ হে দিন বেয়া যাব এটা মোৰ খালি টাং খিচিছে দেখিছা না OMG ঢলাজান বাগান লিলে ভগৱান এনেকৈ জোকাই জোকাই আহে গাই সিহঁতে মোক আগৰ পৰাই কতোবা গ'লে মানে অলপ মূৰটো গৰম নকৰিলে ইহঁতৰ শান্তি নালাগে এনেকৈ জোকাই জোকাই আহিব এইফালে ছোৱালীকেইজনীমান আহিছে দেখিছে নহয় কেনেকৈ জোকাই জোকাই আহিছে আগফালেতো হাজবেণ্ড আছে সেইটো কাৰণে জোকাবতো নোৱাৰে সেইটো কাৰণে অলপ পিছ পৰি দিছে যাতে জোকাই জোকাই আহিব পাৰে আৰু ইফালে হাজবেণ্ডক কৈছোঁ আপুনিও এইফালে চাব বোলোতো নহ'লে পাব মিষ্টাৰ দাস অ'কে উপায় নাই আৰু যেতিয়া ডিব্ৰুগড়তে অলপমান ফুৰিম আৰু আহি যাম তাতকৈ আৰু তো বেটাৰ একো কৰিব নোৱাৰোঁ ঘূৰি ফুৰি নাহোঁ বাৰু গাইজ থাকিব আপোনালোকে ভিডিঅ'টো শেষৰলৈকে কিন্তু আপোনালোকৰ ইউজফুল ভিডিঅ' মই নিশ্চয় কিবা এটা দিম মাজতে তো ৱেইট কৰক অলপ ৱেইট আলহামদুলিল্লাহ देखिए पीछू दिए से हे बो चिल्लाते रहेला रे किरकम आदमी लागे के घुसा देम न তো ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ HR ফেশ্বনত আচলতে মই যিটো আপোনালোকক ইউজফুল ভিডিঅ' দিম বুলি কৈছিলোঁ সেইটোৱে আচলতে ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ লেডিছৰ সামগ্ৰী পাই যাব গৰম তো এতিয়া যিহেতু ছিজন চলি আছে আপোনালোকে এনেকৈ ধৰণৰ ব্লেজাৰ ল'ম বুলি ক'লে পাৰে আৰু বহুত ধৰণৰ মানে আপোনাৰ ইয়াত আছে জেকেটৰ পৰা গৰম বস্তু আপোনাৰ বিভিন্ন ধৰণৰ এনেকৈ মই এইটো লৈছিলোঁ চব তো ফাইনেলি মোৰটো কেনেকৈ লাগিছে জনাবলৈ নেপাহৰিব আৰু এনেকৈ শ্বৰ্টৰ ভিতৰতো আপোনালোকে পাই যাব বিভিন্ন ধৰণৰ আইটেম পাব মানে আপোনালোকে ইয়াত ভাল পিস ইনিও কমফৰ্টেবল লাগিছে স্কাৰ্ট ইয়াত এটা সাইজ কৰি লওঁ মানে হেৰ আছে লং বুলি ক'লে ল'ব পাৰে অলপ ইফালে দেখাই দিওঁ কালাৰ ভেৰাইটিজ বহুত আছে চলি দেখাওকচোন এবাৰ আগ জাগি কিবা ক'ব নেকি কালেকশ্যন কেনেকৈ লাগিলে ৰিকে বহুত ধুনীয়া সলিউশ্যন এটা দিলে তো লেডিছৰ মানে ইমান আইডিয়া নাই বহুত ভেৰাইটিজ আছে আৰু 350ৰ ভিতৰত আপোনালোকে ল'ব পাৰে মন পচন্দৰ আহি এবাৰ কালেকশ্যনটো চাব আৰু ল'ব 300 बोलिए आप बोलिए 300 কি চলি আছে বুলি কৈছে গাইস তো ডিসকাউন্ট চলি আছে 350 টু 300 দিব ইউটিউব চেনেলৰ ডিসকাউন্ট দিম বুলি কৈছে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই আহিছে আপোনালোকক 350 টু 300তে দিব জিটি কথা কয় এনো সময় নষ্ট নকৰো तो भाई एक्सपेंसिव कुछ है तो दिखाइए ब्लेजर टाइप में जी 70% कॉन्टेक्ट नंबर ले सकते हैं ना कुछ जो पूछना होगा तो व्यूअर्स को हाँ तो आप कॉन्टेक्ट नंबर तो याद है आपको मतलब बोल दीजिए मेरा जो कॉन्टेक्ट नंबर है वो 6003787156 कॉन्टेक्ट कीजिए जो भी आइटम है जी हाँ तो कॉन्टेक्ट नंबर আপোনালোকক দি দিয়া হৈছে আৰু আপোনালোকে যিবিলাক কালেকশ্যন দেখিছে এক্সপেন্সিভ আৰু ইয়াৰ দামো মানে বহুত কম দামতে আপোনালোকে পাই যাব যি 4000 5000 টকীয়া এইবিলাক ব্লেজাৰ হয় আপোনালোকে ভুটিয়াৰ কথাটো আপোনালোকে গমেই পায় তো ভুটিয়াত আপোনালোকৰ বহুত দাম হয় তো ইয়াত আহিলে আপোনালোকে এইবিলাকত ডিসকাউন্ট আপোনালোকে পাই যাব ये जो प्राइस है इसका 3000 ऐसे 3000 4000 में आ जाता है मतलब लेकिन अब डिस्काउंट चल रहा है हाँ मात्र 300 बहुत सारा वैरायटीज है हमारे पास ब्लेजर है ठीक है ये लगा हुआ है इसमें तो सब लेडीज का ही आ जाएगा पूरा हमारे पास जितने भी कलेक्शन है सब लेडीज का है जी ठीक है इधर
आपका रोटी के ऊपर कोट मिल जाएगा आपको, कहीं आपको घूमने के लिए जाना है, हाँ, ठीक है। इसका आपको ये सब तो एक्सपेंसिव ही होता है ना। तो ये स्वेटर वगैरह में भी मिल जाएगा पूरा। स्वेटर में भी मिल जाएगा, साड़ी में वो भी मिल जाएगा आपको, जी। ठीक है। हमारे पास ये साड़ी भी मिल जाएगा, हाँ, एक से बढ़कर एक मिल जाएगा। एक से बढ़कर अच्छा, मिल आप जाएगा लोगों का यहाँ यहाँ पर लहंगा भी मिल जाएगा। हाँ जी। शादी के लिए आपको लहंगा भी मिल जाएगा, ठीक है। हाँ। और इधर दुपट्टा भी है, लेडीज का पूरा आइटम मिल जाएगा, हाँ। ठीक है। 200 फिक्स है ये, नहीं फिक्स नहीं है, इसमें डिस्काउंट भी हो सकता है। मतलब पैकेजिंग लेने से कुछ डिस्काउंट मतलब मिल जाएगा 20% हमारे यहाँ है जी। कोई भी आइटम है जो आपको 20% हम दे सकते हैं। তো গাইছ এনেকৈ আপোনাৰ 6টা 7টা এনেকৈ 5টা কৰি আছে। ইয়াত ডিছকাউণ্ট আপোনালোকে পাই যাব যদি একেলগে আপোনালোকে লওঁ বুলি ভাবে ল'ব পাৰিব। अच्छा मैच करके ले सकता है ना कोई भी, मैं मतलब एक कलर के भी ले सकता है, जैसे ग्रे है ऑरेंज है वो मिला के ले सकता है। प्रिंटेड भी मिल जाएगा जी जी। जैसे आपका कोई साड़ी है जो या सूट है जी। जैसे जो प्रिंटेड है उसमें मैचिंग नहीं होता, आप प्रिंटेड में भी मैच करके आप लेके जा सकते हैं। जी। तो आप लोग को वो डिस्पैच मतलब ऑनलाइन तो कुछ ऐसा नहीं होता है, ये सीधा यहाँ पर ही आना पड़ेगा। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়ার কৰিব নাপাহৰিব আৰু লগ পাই আছো অন্য এটি ভিডিওত। Love you, take care, bye.